চাওকচোন ইমান সুন্দৰ ৱাও ये मुझे बेस्ट फ्रेंड मिल गया ये आगे देखो ये लोग कौन है ৱেলকাম টু মাই ইউটিউব চেনেল সীমা ব্লগছ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মৰমেৰে আদৰণি জনাইছোঁ আৰু আজি আমি গৈ আছোঁ বঙাইগাঁৱৰ সুন্দৰ সুন্দৰ তিনিখন ঠাই চাবলৈ ক'ত ক'ত যাওঁ আৰু কেনেদৰে যাওঁ আপোনালোককো দেখাই আছে তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এয়া আমি বাইক লৈ ঘৰৰ পৰা ওলাইছিলোঁ তো ভালেখিনি ঠাই আমি ঘৰৰ পৰা আহিলোঁ এতিয়া ভাগৰুৱা অনুভৱ লগতে এই ঠাইডোখৰত অকণমান জিৰণি লৈছোঁ আৰু এয়া চাওক আমি চাহৰ জুতি লৈ ল'লোঁ তো ব'লক আমি এতিয়া আগবাঢ়োঁ ভালেখিনি ঠাই নেশ্যনেল হাইৱেৰে অহাৰ পিছত এয়া আমি এই ৰাস্তাটোৰে যাব ওলাইছোঁ তো ব'লকচোন আমি আগবাঢ়োঁ এয়া আহি পালোঁ আমি এখন সুন্দৰ চাহ বাগিচা আৰু লগতে এইফালে মন কৰকচোন ইমান সুন্দৰ পাহাৰখন দেখিছেনে ইমান সুন্দৰ চাহ বাগিচাখন দেখি নৰখাকেনো কেনেকৈ থাকোঁ তো ব'লক আমি ভিতৰৰ পৰা এপাক ফুৰি আহোঁ ইমান সুন্দৰ পৰিৱেশ আৰু এয়া অকণমানি ৰাস্তাটোৰে গৈ আছোঁ আমি বাঘেশ্বৰী হিল বঙাইগাঁও টপ ভিউ পইণ্টলৈ তো ব'লক আমি আগবাঢ়োঁ এয়া আমি ঠাইডোখৰ আহি পালোঁ আৰু যিহেতু বহুত ওখ হয় তো আমি গাড়ীখন তলতে থৈ ল'লোঁ নাজানো কিমান দূৰ সম্ভৱ হয় তো ব'লক আমি আগবাঢ়োঁ ক'ৰ পৰা কিমান দূৰ আছে আৰু ওপৰত কিমান দূৰ আছে ऊपर कितना दूर है वहाँ से ना वहाँ से पूरा दिखेगा ना दिखेगा इस वाले साइड से कि उस वाले साइड से আৰু এই আংকল কেইজনে মোৰ কথা অলপো বুজিয়ে নাপালে তো এওঁলোক তললৈ গ'ল আৰু আমি এতিয়া যাম ওপৰলৈ তো ব'লক আগবাঢ়োঁ আমি এনেই গেলা গৰম তাতে আৰু পাহাৰ বগোৱা কাম আৰু এয়া মোৰ অৱস্থাটো চাওকচোন গৰমতে এনেদৰে জিৰাই আমি গ'লোঁ ওপৰলৈ এয়া আমি ফাইনেলি আহি পালোঁ বাঘেশ্বৰী হিল বঙাইগাঁও টপ ভিউ পইণ্টলৈ এয়া ওপৰৰ ফালে গৈ আছে আগে আৰু মই পাছে তো ব'লক আমি ওপৰৰ পৰা তলৰ ভিউটোনো কেনেকুৱা দেখি চাই লওঁ এয়া সুন্দৰ মন্দিৰৰ সৈতে এইফালৰ নাজাৰাটো চাওকচোন ইমান সুন্দৰ আৰু ব'লকচোন আমি আৰু ওপৰৰ ফালে আগবাঢ়োঁ আৰু আমি ফাইনেলি আহি পালোঁ ঠাইডোখৰ চাওকচোন ইমান ধুনীয়া পৰিৱেশ ইয়াৰ পৰা জানো গোটেই বঙাইগাঁওখনে দেখি পায় আপোনালোককো দেখাব চেষ্টা কৰিছোঁ চাওকচোন ইমান সুন্দৰ ৱাও
নজাৰাটো দেখিছেনে ইমান ধুনীয়া। আৰু এয়া গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ জোতা আৰু মৌজা খুলি হাতত তুলি লৈছোঁ। ইয়াতে আমি কিছু সময় কটাই এতিয়া যাবলৈ ওলাইছোঁ আৰু অন্য এখন ঠাইলৈ। তো বলক আপোনালোককো দেখাই আছে। আৰু এয়া বহুত ভাল লাগিছে কাৰণ বহুত দূৰ নামি আহিলোঁ, ওপৰলৈ উঠি গৈছিলোঁ। তো এতিয়া অকণমান ইয়াতে জিৰাই লৈছোঁ আৰু। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে। এই ঠাইডোখৰতে ইমান ধুনীয়া সুন্দৰ এটি মৰম লগা কুকুৰৰ পোৱালি লগ পালোঁ। তো তাৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ অন্য এখন ঠাইলৈ। তো বলকচোন আমি আগবাঢ়োঁ। ৰাস্তাৰ ওচৰতে ইমান সুন্দৰকৈ দোকানীজনে লিচু বিক্ৰী কৰি আছিলে। তো নোলোৱাকৈ থাকিব নোৱাৰিলোঁ। এয়া আমি তাৰ পৰা লিচু লৈ ল'লোঁ আৰু আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া আমি আহি পালোঁ কাকৈজান নেচাৰেল পাৰ্কলৈ। তো বলক ভিতৰলৈ সোমাই যাওঁ, কেনেকুৱা পৰিৱেশ চাওঁ, লগতে আপোনালোককো দেখাব চেষ্টা কৰোঁ। গাড়ীখন পাৰ্কিং কৰি আমি লৈ ল'লোঁ ইয়াতে টিকেট আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম। তো বলক আমি আগবাঢ়োঁ। আজিকালি ভিন ভিন ঠাইত নানান ধৰণৰ ঘটনা ঘটি থকাৰ বাবে ID প্ৰুফ নোহোৱাকৈ ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে। যদিও আমি অকণমান ক্লিপ লৈ পেলাই ওলাই আহিম বুলি কথা দি আমি ভিতৰত প্ৰৱেশ কৰিলোঁ, যদিও আমি গোটেইখিনি চাব নোৱাৰিলোঁ। তো অকণমান ক্লিপ ল'ম বুলিয়ে আমি ভিতৰত সোমালোঁ। তো তাৰে কিছু কিছু অংশ আপোনালোককো দেখাব চেষ্টা কৰিছোঁ। তো বলক আমি ভিতৰৰ ফালে আগবাঢ়োঁ। ইয়াতে কি সুন্দৰকৈ লিখা আছে ডাষ্টবিন ব্যৱহাৰ কৰক। আৰু ঠাইখিনিও ইমান ধুনীয়া, চাব লগা ঠাই আৰু। এইফালে পানী কমিছে। এয়া আমি গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ লৈ লৈছোঁ আইচক্ৰীম। আৰু এয়া ইমান ধুনীয়াকৈ লিখা আছে ইয়াতে আই লাভ কাকৈজান বুলি। এয়া চাওক ইমান ধুনীয়া ঠাইডোখৰ। এইফালে ইয়াতে এতিয়া আমি ফটো উঠিব আহিছোঁ। তো আপোনালোককো দেখাই আছোঁ। এয়া আমাৰ মাজৰ কম্পিটিশ্যনত কোন জিকে কোন হাৰে চাওক। সঁচাকৈ বহুত বেছি ভাল লাগিল এই ঠাইডোখৰতো সময়খিনি কটাই। আৰু চাৰিওফালে সেউজীয়া গছ গছনিৰে ভৰা এটি সুন্দৰ পৰিৱেশ। তো আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। আৰু ইয়াতে ইমান সুন্দৰকৈ লিখা আছে। তো বলক আমি এতিয়া অন্য এখন ঠাইলৈ আগবাঢ়ক। অ' খুৰা তেওঁলি আহোঁ আৰু আহি লগ পাম দিয়ক। ভালে থাকব সদায়। বলক আমি আগবাঢ়োঁ এতিয়া। এয়া সুন্দৰ ঠাই। এতিয়া ঘৰমুৱা আৰু ইয়াতে বহুত ভাল লাগিলে আহি। আকৌ কেতিয়াবা চান্স পালে নিশ্চয় আহিম এনেকুৱা সুন্দৰ ঠাইলৈ। বহুত ভালো লাগে। এইখন লৈ লৈছোঁ, আকৌ কেতিয়াবা আহিব পাৰিম। আৰু আমাৰ গাড়ী দুখন চাওক। আমাৰ হেলমেটটো ক'ত আছে? চিন্তা নাই, বলক এতিয়া আমি গৈ থাকোঁ। আৰু এয়া আমি আহি পালোঁ বেকি নদীৰ পাৰত। ইমান সুন্দৰ। কক হাই হাই, मेरे पीछे मत आना, डर लगता है। चुक्कू आई आई आई, कोको
একো নাই খাবা মোৰ লগত কক একো নাই ভাই মোৰ পিছা কৰিব এতিয়া মই জানো চব ধুনীয়া নাচাৰা গৈছে ইও হা অলপ অলপ গৈছে কক কি খবৰ কি ভোক লাগিছে কম 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 কক আহ কক হা 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 কিবা খাবা খাবা ৰবা আনি আছো এইটো নাই আৰু নাই চেছ কৰি দিলা এই আমি সুন্দৰ ঠাইডোখৰো ফুৰিলোঁ ইয়াতে ইমান ধুনীয়া ধুনীয়া ফটো উঠা জেগা আছে তো আপোনালোকে আহিব পাৰে বেকী নদীৰ ওচৰতে হয় এই ঠাইডোখৰ মেজি বুলি কয় ঠাইডোখৰক আৰু আহি ইয়াতে ভাগৰুৱা অনুভৱ এতিয়া ইয়াতে আমি কিবা খাব ওলাইছোঁ এয়া আমি যাত্ৰাৰ শেষত খাবলৈ লৈছোঁ ইয়ামি টেষ্টি ম'ম' সঁচাকৈ ম'ম'কেইটা বহুত টেষ্টি আছিলে তো বলকচোন দাদাৰ লগতো এষাৰ কথা পাতি চাওঁ দাদা বহুত ভাল লাগিল আপোনাৰ দোকানত খাই কিনে আকৌ পিছত আহিম কেতিয়াবা কিমান দিন হ'ল আপুনি দোকানখন আৰম্ভ কৰা 4 মাহ ইয়াত যিখিনি আইটেম লিখা আছে গোটেইখিনিয়ে পায়নে অ'কে ঠিক আছে বাৰু আহিছোঁ আজিলৈ এতিয়া আমি হলো ঘৰমুৱা আৰু চাওকচোন আহোঁতে গধূলিয়ে হৈ গ'ল তো যিয়ে নহওক আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে আৰু লগতে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব ধন্যবাদ